আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ মোৰ অন্য এটা ভিডিঅ'। আজি ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ মেখেলা চাদৰ কালেকশ্যন। সকলোখিনি মেখেলা চাদৰ দেখুওৱা সম্ভৱ নহয়, সেইকাৰণে মই কেইযোৰমান মেখেলা চাদৰ বাছি লৈছোঁ আপোনালোকক দেখাবৰ বাবে। মই নাজানো আপোনালোকৰ কেনেকুৱা লাগিব, তথাপিতো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মোৰ মেখেলা চাদৰ কালেকশ্যন। মই পিন্ধি দেখাব নোৱাৰোঁ কাৰণ বহুত বেছি সময় লাগিব আৰু মই বৰ বেছি এক্সপাৰ্টো নহয় মেখেলা চাদৰ পিন্ধাত, গতিকে আপোনালোকক দেখাই যাম। তেনেহ'লে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে এটা কথা কওঁ, যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব আৰু কোনযোৰ মেখেলা চাদৰ সকলোতকৈ বেছি ভাল লাগিছে তাকো জনাব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই প্ৰথমে আপোনালোকক দেখাব বিচাৰিছোঁ মোৰ এই কাপোৰযোৰ। এইযোৰ পলি পাটৰ হয়। মই থুপি বন্ধোৱা নাই আৰু ব্লাউজটো আপোনালোকক দেখাব নোৱাৰি, মই ব্লাউজটো চিলাব দি থৈছোঁ। ইয়াৰে মেখেলাখন ব্লু কালাৰ আৰু চাদৰখন হট পিংক। বহুত ব্ৰাইট কালাৰ হয়, বহুত বেছি ভাল লাগে। ইয়াতে গুণাৰ বুটা কৰা আছে, দেখিছেনে গল্ডেন কালাৰ, আৰু এইটো ব্লু কালাৰ হয়। এইটো বৰ্ডাৰটো এনেকুৱা ধৰণৰ পটি আছে। চাদৰখনৰ আঁচলটোত ধুনীয়াকৈ এনেধৰণৰ বুটা আছে। আচলতে গোটেই চাদৰখনতে এনেকুৱা ধৰণৰ বুটা আছে, মাজলৈ অকণমান সৰু বুটা আছে। মই দেখাইছোঁ আপোনালোকক ভালদৰে মেলি। যিসকলে নতুনকৈ বিয়া পাতিছে, নতুন কইনা, তেওঁলোকক এনেকুৱা ধৰণৰ ব্ৰাইট কাপোৰ পিন্ধিলে বহুত ভাল লাগে। অকণমান ব্ৰাইট কালাৰ কাপোৰ পিন্ধিলে কইনাজনীক বহুত বেছি ভাল লাগে, নতুন কইনাজনীক। গতিকে এনেকুৱা এযোৰ কাপোৰ আপোনালোকে ৱাৰ্ড্ৰবত ৰাখিব পাৰে আৰু বিভিন্ন ধৰণৰ ফেষ্টিভেলত পিন্ধিব পাৰে। আৰু এনেকুৱা ধৰণৰ কাপোৰ আজিকালি বহুত ট্ৰেণ্ডত আছে, আপোনালোকেতো জানেই। মেখেলাখনো এনেকুৱা ধৰণৰ বুটা আছে, এনেকুৱা হট পিংক আৰু গল্ডেন। বৰ্ডাৰটো এনেকুৱা আৰু পিন্ধিবলৈও ভাল লাগে, কমফৰ্ট কাপোৰ হয়। আৰু কাপোৰযোৰ বহুত বেছি দাম নহয়, আপুনি 2000 মানত পাই যাব এনেকুৱা এযোৰ কাপোৰ। এই কাপোৰযোৰ মোক মোৰ দাদাই দিছিলে, মোৰ বহুত ভাল লাগে কাপোৰযোৰ। চাদৰখন দেখিছেনে কিমান ভাল। নেক্সট মই আপোনালোকক দেখাব বিচাৰিছোঁ মোৰ এইযোৰ কাপোৰ। এইযোৰ হাতে বোৱা মিচিং কাপোৰ হয় আৰু বহুত বেছি ভাল লাগে কাপোৰযোৰ। প্ৰথমে দেখাইছোঁ চাদৰখন, বেগুনীয়া ৰঙৰ হয়। দেখিছেনে কিমান ধৰণৰ কালাৰফুল হয় আৰু বুটাবোৰ খুব ধুনীয়া, একেবাৰে কামবোৰ বহুত ফিনিচিঙত কৰা আছে। মই ভালদৰে মেলি দিছোঁ। মাজত সৰু সৰু এনেকুৱা ধৰণৰ বুটা আছে আৰু পাৰিটো দেখিছেনে কিমান ধুনীয়া হয়। আৰু আঁচলটো এনেকুৱা ধৰণৰ হয়, এনেকুৱা ধৰণৰ ফুল আছে। কাপোৰযোৰ মোৰ বহুত ভাল লাগে। এইযোৰ আমি মিচিং মানুহৰ পৰা কিনিছিলোঁ। এনেকুৱা ধৰণৰ কাপোৰবোৰ ঠাণ্ডা দিনত পিন্ধিবলৈ খুব ভাল হয়, যিহেতু ঊলৰ কাপোৰ হয়। মোৰ বহুত ভাল লাগে কাপোৰযোৰ। ইয়াৰে মেখেলাখন এয়া, মাজত ওপৰৰ ফালে এনেকৈ বুটা আছে, কিন্তু মেইন ফুলটো এইটো। এইযোৰ কাপোৰ মোৰ বহুত ভাল লাগে। ইয়াৰে ব্লাউজটো একেবাৰে চিম্পুলকৈ চিলোৱা। এইটো এনেকৈ হাতৰ ছাইডত ঠিক কোৱাৰ্টাৰ হয় আৰু ইয়াতে পটিটো অকণমান লগাই দিছোঁ আৰু একেবাৰে তলত এইটো বহুত সৰহকৈ কটা আছে আৰু পটিটো লাষ্টত লগাই দিছোঁ। এইযোৰ কাপোৰ মোৰ বহুত বেছি ভাল লাগে। আপোনালোকে যদি মিচিং কাপোৰ ভাল পায়, এনেকুৱা ধৰণৰ কালাৰৰ এযোৰ কাপোৰ ৰাখিব পাৰে। তাৰপিছত মই আপোনালোকক দেখাব বিচাৰিছোঁ আন এযোৰ কণ্ট্ৰাষ্ট চোৰা। এইযোৰ দেখিছেনে, বহুত বেছি ব্ৰাইট কাপোৰ হয়।
ইয়াৰ চাদৰখন ৰেড কালাৰ হয় আৰু ব্লাউজটো কেনেকুৱা আছিলে জানো মই চিলাব দিছোঁহে অনা নাই এইযোৰ কাপোৰ বহুত বেছি ভাল লাগে ইয়াৰে বৰ্ডাৰটো এনেকুৱা ধৰণৰ য়েলো কালাৰ পটি আৰু গ্ৰীণ কালাৰ আছে আৰু বুটাবোৰ দেখিছেনে কিমান বেছি মৰম লগা হয় একদম ব্ৰাইট য়েলো আৰু এইটো হৈছে গ্ৰীণ কালাৰ ধৰিব পাৰিছেনে বাৰু এনেকুৱা ধৰণৰ বুটা আছে আৰু মাজলৈ এনেকুৱা সৰু সৰু বুটা আছে বেলেগ বেলেগ কালাৰৰ কাপোৰযোৰ পিন্ধিলে বহুত ভাল লাগে মই আজি পিন্ধি দেখাব নোৱাৰোঁ কিয়নো মেখেলা চাদৰ পিন্ধোতে অকণমান টাইম লাগে আৰু মই বহুত এক্সপাৰ্ট নহয় মেখেলা চাদৰ পিন্ধাত এইযোৰ পিন্ধি দেখালে আপোনালোকে ভালদৰে ধৰিব পাৰিব মই অন্য এদিন আৰু ভিডিঅ'বোৰ বনাই থাকোঁতে পিন্ধা হ'বই বাৰু তেতিয়া দেখাম ইয়াৰ মেখেলাখন এখন সেউজীয়া ৰঙৰ মেখেলা হয় আৰু একেবাৰে কৰ্ণাত আছে য়েলো এইটো গুণাৰ ৱৰ্ক আছে গোল্ডেন কালাৰ ৰেড কালাৰ বুটা আছে একেই হয় কণ্ট্ৰাষ্ট যোৰা এইযোৰ কাপোৰো মোৰ বহুত ভাল লাগে নেক্সট দেখাম মই আপোনালোকক মোৰ এইযোৰ কাপোৰ একেবাৰে চিম্পল কাপোৰ হয় কিন্তু পিন্ধিলে ভাল লাগে য়েলো কালাৰ হয় একেবাৰে চিম্পল আৰু পিন্ধিবলৈ ইমান ভাল নহয় আপোনালোকক কি ক'ম আৰু বহুত ভাল লাগে কাপোৰযোৰ পিন্ধিবলৈ ব্লেক আৰু গুণাৰ ৱৰ্ক আছে ব্লেক কালাৰ আৰু গুণা কালাৰ মেখেলাখন এইখন বহুত ছফ্ট হয় কাপোৰ যিমান ধুলেও মানে এইযোৰ কাপোৰ বেয়া হৈ নাযায় আৰু ব্লাউজটো একেবাৰে চিম্পল হয় এইযোৰ এনেকৈ পটিটো অকণমানি দিয়া আছে আৰু পাৰ্পিন লগোৱা আছে গোল্ডেন কালাৰ এখন চাদৰখন কাপোৰযোৰ একেবাৰে চিম্পল কিন্তু মোৰ বহুত ভাল লাগিছে ভাল লাগে এইযোৰ কাপোৰ আৰু পাৰিটো এনেকুৱা ধৰণৰ গুণাৰ কাম কৰা আছে আৰু গোটেই চাদৰখনতে বুটা আছে সেইকাৰণে বেছি ভাল লাগে আচলতে এইযোৰ কাপোৰো মই বিয়াৰ পিছত পিন্ধিছিলোঁ যিহেতু মোৰ বিয়া হোৱা বেছি দিন হোৱা নাই যেতিয়া নতুন হৈ আছিলোঁ তেতিয়া এইযোৰ কাপোৰ পিন্ধিছিলোঁ এইবাৰ দেখা মোৰ চবতকৈ প্ৰিয় কাপোৰযোৰ কাৰণ এইযোৰ মোৰ কাৰণে বহুত বেছি স্পেচিয়েল হয় বিয়াৰ পিছত মোৰ হাজবেণ্ডে প্ৰথম আনি দিছিলে এইযোৰ পাটৰ কাপোৰ এইযোৰ কাপোৰ সেইকাৰণে দেখাইছোঁ মই এক্সট্ৰাকৈ দেখাম বুলি ভাবিছিলোঁ কিন্তু যিহেতু কাপোৰযোৰ মোৰ বহুত মৰমৰ সেইকাৰণে দেখাইছোঁ এইযোৰ পাটৰ কাপোৰ হয় আৰু দেখিছেনে কালাৰটো ইমান ধুনীয়া আৰু এইযোৰো গুণাৰ ফুলহে আছে আচলতে গুণাৰ ফুলবোৰ বহুত ব্ৰাইট লাগে আপোনালোকক কেমেৰাত ভালকৈ দেখি নাপাব চাগে ভালকৈ ইয়াৰ মেখেলাখন এইখন দেখিছেনে কিমান মৰম লগা হয় কাপোৰযোৰ আৰু এখন চাদৰখন আৰু কাপোৰযোৰ পচন্দ কৰিছিলে মোৰ হাজবেণ্ডে গতিকে এইযোৰ কাপোৰ মোৰ কাৰণে বহুত স্পেচিয়েল হয় আৰু গোটেই চাদৰখনতে এনেকুৱা ধৰণৰ বুটা আছে ডাঙৰ ডাঙৰ ফুল আছে দেখিছেনে মই আপোনালোকক অন্য এদিন পিন্ধি দেখাম বাৰু এইযোৰ কাপোৰ গোটেই চাদৰখন এনেকুৱা ধৰণৰ ফুল আছে আৰু বৰ্ডাৰটো এনেকুৱা ধৰণৰ আঁচলটো এইটো আৰু এইটো ৰেডিমেডকৈ আছিলে তাৰ পৰা বন্ধা দহিখিনি ভালকৈ বান্ধি ল'ব লাগিব এইযোৰ মোৰ হাজবেণ্ডে দিয়া প্ৰথম গিফ্ট বিয়াৰ পিছত ইয়াৰ ব্লাউজ নেক্সট মই আপোনালোকক দেখাব বিচাৰিছোঁ মোৰ এইযোৰ কাপোৰ এযোৰ মিচিং কাপোৰ হয় কাপোৰযোৰ বহুত ধুনীয়া লাগে এইযোৰ দেখিছেনে ফুলটো ইমান ধুনীয়া হয় কিমান বেছি কালাৰফুল হয় দেখিছেনে সব কালাৰে আছে ইয়াত য়েলো গ্ৰীণ হোৱাইট ব্লেক আৰু এইটো ব্লু কালাৰ বহুত ভাল লাগে কাপোৰযোৰ আৰু কাপোৰটো বহুত ভাল
ইয়াৰ মেখেলাখন এখন মেলি দেখাইছোঁ আপোনালোকক। এইযোৰ কাপোৰ মোৰ বহুত বেছি ভাল লাগে আৰু পিন্ধিবলৈও বহুত ভাল লাগে কাপোৰযোৰ। আৰু ইয়াৰ ব্লাউজটো একেবাৰে সাধাৰণকৈ চিলোৱা আছে। ইয়াতে পাৰি দিয়া আছে অকণমান বৰ্ডাৰত। আৰু এইটো দেখিছেনে, ৰেড কালাৰ অকণমান বুটাম লগোৱা আছে। আচলতে এইটো ব্লাউজ বহুত দিনতে চিলোৱা হয়, গতিকে ডিজাইনটো অকণমান পুৰণা হৈছে, তথাপিতো কাপোৰযোৰ বহুত ভাল লাগে। এইবাৰ মই দেখাবলৈ ওলাইছোঁ আন এযোৰ কাপোৰ। এইযোৰ মই কাপোৰটো কি কাপোৰ হয় মই আপোনালোকক ক'ব নোৱাৰিম, যিহেতু মই মেখেলা চাদৰৰ বিষয়ে ইমান বেছি নাজানো, কিন্তু বহুত বেছি ভাল লাগে এইযোৰ কাপোৰ। সৰু সৰু বুটা আছে, দেখিছেনে চাদৰখনৰ আঁচলটোত। এইটো গুণা সূতাৰে হয় আৰু এইটো ৰেড কালাৰ। বহুত ভাল লাগে কাপোৰযোৰ। আৰু বৰ্ডাৰটোত ৰেড কালাৰ আছে। ৰেড কালাৰটো অকণমান বেলেগ ৰেড হয়, আপোনালোকে কেমেৰাত ধৰিব পাৰে নে নাজানো। অকণমান চিল্কি টাইপৰ আৰু চাইন কৰি থাকে পিন্ধিলে। চাদৰখনৰ গোটেই মাজতে বুটা কৰা আছে, এনেকৈ সৰু সৰু বুটা। এইযোৰ কাপোৰ বহুত ভাল লাগে। এখন ইয়াৰ মেখেলাখনো চেম কালাৰ হয় আৰু মেখেলাখনো এনেকৈ বুটা আছে। কাপোৰযোৰ পিন্ধিবলৈ বহুত বেছি কমফৰ্টেবল হয়, সেইকাৰণে এইযোৰ কাপোৰ মোৰ ভাল লাগে। কিছুমান বস্তুৰ লগত আমাৰ কিছুমান বহুত বেছি মধুৰ স্মৃতি জড়িত হৈ থাকে আৰু সেইবোৰ আমি সযতনে ৰাখিবলৈ চেষ্টা কৰোঁ। মোৰ লগত এনেকুৱা এযোৰ কাপোৰ আছে যিযোৰ মোৰ বহুত বেছি মৰমৰ। এইযোৰ কাপোৰ মোৰ নিজৰ কাপোৰ নহয়, এইযোৰ মোৰ বেষ্ট ফ্ৰেণ্ডৰ কাপোৰ। আৰু তাইৰ কাপোৰযোৰ মোৰ লগত কেনেকৈ আহিল মই আপোনালোকক অন্য এদিন ভালকৈ বুজাই ক'ম। এইযোৰ পিংক কালাৰ কাপোৰ হয়। কাপোৰযোৰ এনেকুৱা ধৰণৰ কাপোৰ আৰু এযোৰ আছে, এয়া হোৱাইট কালাৰ কাম কৰা আছে। এই ডিজাইনটো যদিও পুৰণা হ'ল, কিন্তু কাপোৰযোৰ বহুত বেছি ভাল লাগে। এইখন ইয়াৰ চাদৰখন, গোটেইখনতে এনেকুৱা ধৰণৰ ফুল আছে। কাপোৰযোৰ পিন্ধিলে ভাল লাগে, কালাৰটো বহুত বেছি মৰম লগা হয়। এই কাপোৰযোৰ মোৰ বহুত বেছি মৰমৰ আৰু বহুত বেছি স্মৃতি জড়িত হৈ আছে, সেইকাৰণে এই কাপোৰযোৰ মই সদায় বহুত ভালকৈ ৰাখোঁ। দেখাব লৈছোঁ একেই ডিজাইনৰ আন এযোৰ কাপোৰ। এইযোৰ কাপোৰো মোৰ বহুত বেছি মৰমৰ হয়, কাৰণ এইযোৰ লগতো বহুত বেছি স্মৃতি জড়িত হৈ আছে। এইযোৰ একেবাৰে মই সৰু থাকোঁতে কিনা। এইযোৰ দেখিছেনে, একেই কাম, হোৱাইট কালাৰৰ কাম কৰা আছে আৰু চাদৰখনো একেই আগৰযোৰ দৰে ফুল আছে এনেকুৱা ধৰণৰ। ডিজাইনটো পুৰণা হ'লেও এই কাপোৰযোৰ বহুত মৰম লগা হয়, মোৰ ভাল লাগে বহুত। এইবাৰ দেখাব লৈছোঁ অন্য এযোৰ কাপোৰ। এইযোৰ আচলতে পিন্ধিবলৈ বেছি কমফৰ্টেবল আৰু ৰাফ ইউজৰ কাৰণে বহুত বেছি ভাল হয়। এখন নেটৰ চাদৰ হয়। এনেকৈ ফেব্ৰিক কৰা আছে, ফেব্ৰিকৰ চাইডে চাইডে গুণা দিয়া আছে। আৰু এইটো যে দেখিছে সৰু সৰু ফেব্ৰিকেই হয় নেকি, এইটো কিন্তু ধুলেও আঁতৰি নাযায়, এইটো বহুত ভাল হয় কোৱালিটিটো। বৰ্ডাৰটো এনেকুৱা ধৰণৰ। ইয়াৰ ব্লাউজটো মই চিলোৱা নাই। ইয়াৰ চাদৰখন, এখন চাদৰো ভাল লাগে পিন্ধিলে। আচলতে ৰাফ ইউজৰ কাৰণে বহুত ভাল, কাৰণ এনেকুৱা ধৰণৰ কাপোৰবোৰ পটককৈ বেয়া নহয়, দেখিছেনে। ভালেই লাগে কাপোৰযোৰ। এইযোৰ কাপোৰ মোক কোনোবাই গিফ্ট দিছিলে। আৰু মেখেলাখন এইখন, মেখেলাখনৰ কাপোৰটো অলপ বেলেগ, এইখন অলপ ডাঠ। ইয়াতো ফেব্ৰিক কৰা আছে ৰ'জ, ধুনীয়া লাগে কাপোৰযোৰ। একেবাৰে শেষৰ কাপোৰযোৰ দেখাব লৈছোঁ আপোনালোকক। এই কাপোৰযোৰ মোক মোৰ বৌয়ে দিছিলে মোৰ বিয়াৰ পাছত। এইযোৰ দেখিছেনে, বহুত বেছি ভাল লাগে। তেখেতে ডিজাইন নিজে কৰিছিলে। এইযোৰ থান কাপোৰ কিনি এনেকৈ চিলাই লৈছিলে। মেখেলাখন এনেকুৱা ধৰণৰ আৰু পিন্ধিলে বহুত ভাল লাগে। এনেকুৱা ধৰণৰ কাপোৰ আজিকালি বহুত বেছি ট্ৰেণ্ডত আছে, নিজে ডিজাইন কৰি লৈছে। বহুত ব্ৰাইট হয়, আপোনালোকে পিন্ধিলে ধৰিব পাৰিব একচুৱেলি।
আৰু বহুত লাইট ৱেইট হয়, পিন্ধিবলৈ বহুত ভাল। যিহেতু মই মেখেলা চাদৰ পিন্ধাত একেবাৰে এক্সপাৰ্ট নহয়, বিয়া হোৱাও বেছি দিন হোৱা নাই আৰু বৰ বেছিকৈ মেখেলা চাদৰ নিপিন্ধোঁ বাৰু। একেবাৰে লাইট ৱেইট হয় আৰু এইখন মেখেলাখন হয়, এইটো ব্লাউজটো একেই হয় ব্লাউজটো, দেখিছেনে? এইটো ব্লাউজটো আৰু চবতকৈ মৰম লাগে এই চাদৰখন, দেখিছেনে? একেবাৰে নেটৰ হয়, বহুত বেছি আৰু ভাল লাগে। এইযোৰ আপুনি পাৰ্টি চাৰ্টিটো পিন্ধিব পাৰে কাপোৰযোৰ। ৰাতি পিন্ধিলে বেছি ভাল লাগে আৰু আপুনি পূজাটো পিন্ধিব পাৰিব এনেকুৱা ধৰণৰ কাপোৰ। খালি জিলিকি থাকে বাৰু। একদম ধুনীয়াকৈ কাম কৰা আছে, এইটো আপুনি ধৰিব পাৰিছে নাই জানো। কিন্তু ধুলেও এৰি নাযায়, কিন্তু ধুবলগীয়া ইমান নহয় বাৰু কাপোৰযোৰ। মই মাত্ৰ এবাৰ পিন্ধিছিলোঁ আৰু পিন্ধিবলৈ চান্সেই পোৱা নাই। এইটো গল্ডেন কালাৰ, একদম ধুনীয়াকৈ কাম কৰা আছে, বহুত ধুনীয়া হয়। এনেকৈ কৈ দিলেও বেয়া হৈ নাযায়। চাদৰখনো থান কাপোৰ কিনিয়ে তেখেতে নিজে বনাই লৈছিলে আৰু বনাই দিছিলে। এইখন একেবাৰে লাইট ৱেইট হয় কাপোৰযোৰ আৰু পিন্ধিলেও বহুত ধুনীয়া লাগে। হাইট থকা মানুহ পিন্ধিলেও আৰু ভাল লাগে। কাপোৰযোৰ মই পিন্ধি আপোনালোকক দেখাম, কেনেকুৱা লাগিলে জনাবচোন। এইযোৰ কাপোৰ বৈ ডিজাইন কৰা কাপোৰ আৰু এইযোৰ কাপোৰ বহুত মৰম হয়, মই মাত্ৰ এবাৰেই পিন্ধিছোঁ। হাই ফ্ৰেণ্ডছ, মোৰ মেখেলা চাদৰ কালেকশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু কোনযোৰ মেখেলা চাদৰ সকলোতকৈ বেছি ভাল লাগিলে তাকো জনাব। আপোনালোকে কমেণ্ট কৰিলে মোৰ বহুত বেছি ভাল লাগিব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে বহুত বহুত ধন্যবাদ। যদি ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাই থাকে। তেতিয়াহ'লে এতিয়ালৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে আপোনালোক সকলো ভালকৈ থাকক, কুশলে থাকক। তেনেহ'লে বাই বাই।